Hello, Sarkar Autonomous Council bonon, Assam Government bonon, CA bonon, Chief Minister bonon. That also the soul 36 revenue villages. La banque eleke Karbianglong angkang alusi dolo pusi division tek begadasi Yong Delo. Pusame dak Kampur Pilho Revenue Circle. Roha Revenue Circle. Kampur Revenue Circle per Roha Revenue Circle hini atum nampu tame lahe arong lahe aporta sota kado yang ton Karbianglong pana somji jedet. Somji jedara posi dan pusame dak arat tu sabe Kampur sedang nang bom haro aja dam nang bom. Karbianglong dak tebokhat dak dongka Revenue Circle dak dam nya dia bangke ha Kampur haro hasi dam nang bom dam nang kok. La bangke piloma Sarkar punan council punan bar administration tu punan dagara la atophan la ke isi harassment social tinai isi harassment sigi pilo di eta harassment tudeke ami ei press media jugadi press conference jugadi আমি অনুরোধ জানাব বিচাৰোঁ সমূহ ৰাইজে যে দীৰ্ঘদিনীয়া যিটো সমস্যা এই সমস্যাটো সমাধান কৰক এই সমাধান এইটোই এনেকৈ সমস্যাটো সমাধান হ'ব যে গোটেই ৰেভিনিউ কামপুৰ ৰেভিনিউ চাৰ্কল ৰহা ৰেভিনিউ চাৰ্কল যিবিলাক গাঁও যিবিলাক ৰাজ্য তাত সোমাই আছে গোটেই তাৰ পৰা ৰিলিজ দি দিয়ক ৰিলিজ দি সম্পূৰ্ণভাৱে কাৰ্বি আংলঙক গোটাই দিয়ক তেতিয়া এইটো আহিবলগীয়া দিনৰ কাৰণে দীৰ্ঘদিনৰ কাৰণে এই সমস্যাটো সমাধান হৈ যাব গতিকে এলেকাত মানে পুৰণি 1971 চনত তাত এষ্টাব্লিছ কৰা গঠন কৰা আউটপোষ্ট কচুৱা আউটপোষ্ট বুলি কৈছিলে তাৰপিছত মোৰ জনামতে সেইটো তাৰ পৰা উঠাই লৈ গ'ল যোৱাৰ পিছত তাৰপিছত মই এইটো সন্দৰ্ভত ক'ব বিচাৰিছোঁ 1951 13 এপ্ৰিল তাৰিখে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিলে তাৰপিছত 1975 চনত 1975 3 ছেপ্টেম্বৰ তাৰিখে আকৌ স্পেচিয়েল আসাম গেজেট নটিফিকেশ্যন পাছ কৰিবলগীয়া হৈছে ৰাজ্য চৰকাৰে তথা অসম চৰকাৰে এতিয়া 1975 3 ছেপ্টেম্বৰ আসাম গেজেট নটিফিকেশ্যন পাছ কৰাৰ কাৰণটো হ'ল অসমৰ পুৰণি ৰাজধানী আছিলে শ্বিলং অসমৰ পুৰণি ৰাজ্যৰ ৰাজধানী আছিলে শ্বিলং তাৰপিছত 1972 চনত মেঘালয়ে পূৰ্ণাংগ ৰাজ্য গঠন কৰা হৈ গ'ল সম্পূৰ্ণ পৃথক ৰাজ্য পোৱাৰ পিছত পূৰ্ণাংগ ৰাজ্য গঠন কৰাৰ পিছত অসম চৰকাৰে 1975 চনত 1975 3 ছেপ্টেম্বৰ মানে গেজেট নটিফিকেশ্যন পাছ কৰি দিয়া হৈছিলে সেই গেজেট নটিফিকেশ্যন পাছ কৰাৰ সময়ত আমাৰ জিলা পৰিষদীয় সমষ্টি 1 নং দুৱাৰামলা সমষ্টি তেতিয়া আমাৰ ৰেভিনিউ 36 ভিলেজেছ অন্তৰ্ভুক্ত কৰা হৈছিলে সেই অন্তৰ্ভুক্ত কৰাটো মানে সম্পূৰ্ণৰূপে এইটো আমাক দিয়া হৈছিলে এইটো হোজাই বুলি নহয় বা নগৰনচি বুলি নহয় তাত এইটো ডকুমেণ্টছটো আছে অলপ আগতে আপোনালোকক দেখুৱালোঁ এতিয়া আমি অনুৰোধ বৃহত্তৰ বৈঠালাংচু এলেকাত বসবাস কৰা অসমীয়া বেংগলী আৰু গোৰ্খা জনগোষ্ঠীবিলাকো বা আমাৰ বড়ো ভাই ভনীসকলেতো বা দাদা বাইদেউসকলেতো বুজিব লাগে ইয়াত ডিছপুটেড নহয় যিহেতু অসম চৰকাৰে আমাৰ গেজেট নটিফিকেশ্যনত মানে ডিক্লেয়াৰ হৈ গ'ল আমাৰ কাৰণে এইবিলাক গাঁৱত মানে অন্তৰ্ভুক্ত কৰা হৈ গ'ল গতিকে আমি ক'ব বিচাৰিছোঁ ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা কাউন্সিল গেট স্থাপন কৰা হৈছে আৰু ৰুল চেমচন সিং কলেজ স্থাপন কৰা হৈছে ইয়াত আৰু এগ্ৰিকালচাৰ অফিচ আছে আৰু ইয়াত টাউন কমিটি অফিচ আছে কালচাৰেল কমপ্লেক্স আছে ইয়াত ইনডোৰ ষ্টেডিয়াম আছে আৰু গোটেই বৃহত্তৰ আমাৰ এই বৈঠালাংচু নদী সিপাৰত
সেইটো আমাৰ অসম চৰকাৰে আমাৰ কাৰণে গতাই দিয়া হৈ গ'ল, হস্তান্তৰ কৰি দিয়া হৈ গ'ল। গতিকে আমি ক'ব বিচাৰিছোঁ ইয়াত পঞ্চায়ত ইলেকশ্যন বুলি কওক বা MLA ইলেকশ্যন বুলি কওক বা MP ইলেকশ্যন বুলি কওক, এইটো ইয়াত মানে ক'বলৈ গ'লে এইটো ভাইলেশ্যন অফ 6th শিডিউল। এইটো 6th শিডিউল এলেকাত কোনো পধ্যে কোনো কাৰণতে পঞ্চায়ত ইলেকশ্যন পাতিব নোৱাৰে আৰু ইয়াত অফিচো মানে বনাব নোৱাৰে। আৰু ইয়াৰ যোগেদি যোগ দিব বিচাৰিছোঁ আৰু 6th শিডিউল এলেকাত যিটো ইয়াত পঞ্চায়ত ইলেকশ্যন ইয়াত 1952 1992 চনতে গঠন কৰা বুলি শুনিছোঁ। এইটো সম্পূৰ্ণৰূপে এইটো ইলিগেল, অবৈধ। এইটো অতি সোনকালে অতি শীঘ্ৰে এইটো আমি পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসন আৰু কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং প্ৰশাসন আৰু হোজাই জিলা প্ৰশাসন আৰু নগাঁও জিলা প্ৰশাসনকো আমি দাবী অনুৰোধ অতি শীঘ্ৰে অতি সোনকালে এইটো উঠাই দিব লাগে। এইটো সম্পূৰ্ণৰূপে এইটো অবৈধ, ইলিগেল। আৰু যিহেতু পঞ্চায়ত অফিচ আৰু যিটো আৰু এতিয়া হোজাইত যিটো চিট ডিমিলিটেশ্যনৰ সময়তো আমি আপত্তি দোহাইছোঁ, এইটো আমি ক্লেইম কৰিছোঁ আৰু আমি ৰিপৰ্ট দিছোঁ। আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট যিটো বৰ্ডাৰ ভিজিলেঞ্চ কমিটিত সেই সমিতিত ময়ো সদস্য, এইটো সমিতিত মোৰ তাত সদস্য মেম্বাৰ। গতিকে আমি এইটো কথা মই জানো। গতিকে এইটো আৰু যিটো হোজাই LAC যিটো আমাৰ এই বৃহত্তৰ বৈঠালাংচৰ এলেকা মাইচাম পঞ্জাৱৰ পথাৰ আৰু ৰঙাগড় সেইফালে পৰা সামৰি লোৱাটো এইটো সম্পূৰ্ণৰূপে এইটো অবৈধ, ইলিগেল। এইটো কোনো পধ্যে কোনো কাৰণতে আমি মানি ল'ব নোৱাৰোঁ আৰু মানি ল'ব নোৱাৰিম। আমি সময়ে সময়ে আমি ৱেষ্ট কাৰ্বি আংলং জিলা আয়ুক্তকো আমি স্মাৰকপত্ৰ দাখিল কৰি আছোঁ, আমি জনাই আছোঁ। আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তেওঁ আমি পত্ৰ প্ৰেৰণ কৰিছোঁ। সেই গতিকে আৰু MP নট অনলি ইয়াত পঞ্চায়ত ইলেকশ্যন আৰু MLA ইলেকশ্যন, MP ইলেকশ্যনো ইয়াতে পাতিব আহে, ইয়াত পুলিং ষ্টেচন আছে। গতিকে এইটো সম্পূৰ্ণৰূপে এইটো অবৈধ, ইলিগেল, এইটো উঠাব লাগে। আৰু আমাৰ এটা কথা ক'ব বিচাৰিছোঁ, যোগ দিব বিচাৰিছোঁ, অসমত কাৰ্বিসকল হৈছে অসমৰ কলম্বাছ। আমি ইয়াৰ ভূমিপুত্ৰ হয়, গতিকে আমাৰ লগত থকা খিলঞ্জীয়া অসমীয়া, আহোম আৰু গোৰ্খা, বেংগলীবিলাকক দাবী অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকক আৰু আহ্বান জনাব বিচাৰিছোঁ। আপোনালোকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা সুবিধা মানে কি পোৱা নাই? চাকৰি জব তেখেতসকলে নাহে যেতিয়া আৰু আমি কেনেকৈ জড়িত? তেখেতসকলে এজাহাৰ দাখিল দিব নিবিচাৰে। বৈঠালাংচৰ আৰক্ষী থানাত কি অসমৰ আৰক্ষী নহয় নেকি? হা, ইয়াত আহি পেলাই পেট্ৰল পোষ্ট স্থাপন কৰিলে বা আউটপোষ্ট স্থাপন কৰিলে সেইটো অসমৰ আৰক্ষী নহয় নেকি? চেম হয় নে নহয়? গতিকে হেৰিটো তেখেতসকলক আমি দাবী অনুৰোধ আৰু আহ্বান জনাইছোঁ। আৰু ৱেষ্ট কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰক্ষী অধীক্ষক মোক আশ্বাস দিছে এইটো কোনো পধ্যে কোনো কাৰণতে ইয়াত পাতিব নোৱাৰে আৰু সংস্থাপন ইয়াত আকৌ পুনৰ ইয়াত স্থাপন কৰিব নোৱাৰে বুলি কৈছে। আৰু তেখেতে ক্লিয়াৰলি কৈছে যিটো কিছুমান মানুহবিলাকে আছে, একাংশ মানুহবিলাকে আছে নিজৰ ভোটৰ অংক, নিজৰ মানে ৰাজনৈতিক যিটো মুনাফা আদায় কৰিবৰ কাৰণে কৰি আছে ভোট বেংক, সেইটো বন্ধ হ'ব লাগে বুলি কৈছোঁ। আৰু আজি বোলে আমাৰ ডিষ্ট্ৰিক্ট যিটো হেৰি অফিচত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ আছে, মই এইটো কথাও মানে অৱগত কৰিম বুলি কৈছে। বাছি লান্দা চলো